পুৱা উঠিয়েই যদি এনেকৈ ভৰি ভৰি থকা ফুল আৰু ঘৰৰ হাঁহ-পাৰৰ সঁচা মৰম দেখিবলৈ পোৱা যায়, মনটো অট'মেটিকেলি ভাল হৈ যায়, নহয় জানো? তো আজিৰ দিনটো মই এনেকৈয়ে ষ্টাৰ্ট কৰিলোঁ। আৰু আজি পুৱাই পুৱাই উঠিয়ে মই তিতা ফুল কেইটামান উঠাই ল'লোঁ। বহুত ধুনীয়াকৈ পৰি আছিল। খাবলৈ কিন্তু বহুত তিতা, কিন্তু স্বাস্থ্যৰ বাবে এইটো বহুত উপকাৰী হয়। মায়ে কৈছিল কাৰোবাক দিব বোলে, চ' ময়ে উঠাই দিলোঁ। আৰু তাৰপিছত মোৰ মৰমৰ হাঁহ পোৱালিকেইটাক এৰি দিলোঁ। আৰু হাঁহৰ ঘৰৰ সন্মুখত কলথোক চাওকচোন, বহুত ধুনীয়াকৈ হাঁহৰ একেবাৰে দৰজাৰ মুখেদি লাগি আছে। তাৰপিছত মা আৰু মই ওলাই আহিলোঁ আমাৰ বাৰীত। তাতে ফুল ৰুইছোঁ নতুনকৈ, আৰু ফুলবিলাক বহুত ধুনীয়াকৈ হৈছে জানেনে? কেইদিনমান যে বৰষুণ দিল, বৰষুণত একেবাৰে হলপলা দি ফুল বাঢ়ি গৈছে, আৰু একেবাৰে গুৰিৰ পৰাই ফুল লাগিছে। অকল চাংটো দিয়া বাকী আছে। চাংটো দিলে আৰু ফুল গোটেই চাংতে উঠিব আৰু লাগি যাব। তাৰপিছত ভাবিলোঁ কেইটামান ফুল উঠাই লওঁ। মাছ আছে যিহেতু, দুপৰীয়া সাজত মাছেদি বহুত ধুনীয়াকৈ হৈ যাব। গাইজ, এয়া বিধানৰ মাজে মাজে যে ভৰি চাপবিলাক দেখা পাইছে, সেইবিলাক হ'ল হাতীৰ ভৰি চাপ। কেইদিনমান আগতে 3টা হাতী এইপিনেদি পাৰ হৈ গৈছে। আৰু এতিয়া বলক ভোল ছিঙো। বহুত ধুনীয়াকৈ ভোল লাগি আছে। এয়া চাওক, একেবাৰে কোমলীয়া ভোলটো, আৰু ছিঙি ল'লোঁ এইটো। আজি দুপৰীয়া সাজত তাকে বনাম বুলি ভাবি ল'লোঁ। আৰু ভোল নাই, 2-3 দিন আগতে যিহেতু ভোল উঠাইছোঁ আমি, কেইটামানহে লাগিছে, একেবাৰে কোমলীয়া কোমলীয়া। আৰু কোমলীয়া ভোল খাবলৈ বহুত ভাল লাগে, নহয় জানো? আৰু এয়া চাওক, আমাৰ নতুন গছবিলাকতো এনেকৈ গুৰিতে ভোল লাগি আছে। আৰু এতিয়া চাওক, লাগি গৈছে মই হাঁহৰ স্পেচিয়েল লাঞ্চটো ৰেডি কৰাত। তো তাৰ কাৰণে মই চৌকাত বহুত ডাঙৰ ডেচকি দি তাতে কচুখিনি যে কাটিছিলোঁ সৰু সৰুকৈ, সেইখিনি দি দিছোঁ। লগতে পানী, হালধি, নিমখ দি দিছোঁ, আৰু বহুত দি আছোঁ। আৰু এইখিনি যেতিয়া সিজি গলি যাব আৰু ঠাণ্ডা হ'ব, তেতিয়া দানা আৰু গুড়া মিক্স কৰি হাঁহক। আজি মোৰ মিনি ব্লগটো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব। লগতে লাইক শ্বেয়াৰ কৰিবই। আৰু আজিলৈ আহিছোঁ, বাই।